স্কেম 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 বৰ্তমান সময়ত আমাৰ অসমত চলি আছে এতিয়া স্কেমৰ কথা মানে স্কেমৰ যি ট্ৰেডিং আমাৰ বেছি মানুহ আমাৰ ইয়াত আছে ট্ৰেডিঙৰ স্কেমত বহুত মানুহ জালত ফচিছে আৰু এই স্কেম ট্ৰেডিঙৰ স্কেম তাৰ বিষয়ে অলপমান মই নিজৰ ফালৰ পৰা কিছুমান কথা মই এক্সপ্লেইন কৰিম। হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলোৱে এই সময়ত ভাল নাই, কাৰণ যিসকলে মানে এই স্কেমত পৰিছে সিহঁতেতো অলৰেডি বেয়া আছে সিহঁতৰ খবৰ, আৰু যিসকল পৰা নাই সিহঁতৰো এতিয়া শুনি কিনে এটা মানে চাই কিনে সিহঁতকো ভয় লাগি গৈছে এটা, কাৰণ এইটো এটা এনেকুৱা এটা হৈ পৰিছে ইনষ্টাগ্ৰাম, ইউটিউব, ফেচবুক য'তো এতিয়া পূৰা ছ'চিয়েল মিডিয়াত পূৰা এতিয়া ট্ৰেডিঙত চলি আছে। এইটো মানে কথা কি ধৰণৰ স্কেম চলি আছে বৰ্তমান আমাৰ অসমত, অসম বুলি কোৱা নহয় গোটেই ভাৰতৰ কথা কমাই দিয়ে, কাৰণ স্কেম মানুহৰ ধনী হওক দুখীয়া হওক যি ধৰণৰ মানুহ হওক স্কেম পইচা 1 টকা গ'লেও একাউণ্টৰ পৰা হেৰালেও স্কেম, 1000 টকা হেৰালেও স্কেম। আৰু ধৰি লওক মই এটা ইনভেষ্টাৰ, ঠিক আছে, মই এটা ট্ৰেডিঙৰ এটা ইনভেষ্টাৰ হয়। মই ট্ৰেডিঙৰ মানে মই সকলো চব কথা গম পাওঁ, মানে কেতিয়া কি আহি যাব চব মই কথাটো গম পাওঁ। মই এটা ইনভেষ্টাৰ, মোৰ এইটো ইনভেষ্টাৰ মোৰ সফল এটা পাবলৈ মোৰ লাগিলে 3 বছৰ বা 4 বছৰ লাগি গ'ল সময়, মিনিমাম সময়, ঠিক আছে। আৰু এইটো মই ইমান বছৰ লাগিলে মই ইনভেষ্টাৰ এটা পাবলৈ মই আপোনাক ক'লোঁ যে আপুনি এজন মানে কিবা এটা বিজনেছমেন নহ'লে কিবা এটা খেতিয়ক, ঠিক আছে। মই আপোনাক ক'লোঁ তুমি মোক 10,000 টকা দিয়া, টকা দিয়া, মই তোমাৰ মাহে তোমাৰ 10,000 নহয়, তোমাৰ 1,000 টকাকৈ মাহে দিম, ঠিক আছে। 1,000 টকা দিলে মাহে দিলে বছৰ তোমাৰ আপোনাৰ কিমান হৈ যাব, 10,000 টকা দিলে যদি বছৰ কিমান হৈ যাব 12,000 টকা, মানে 10,000 টকা তুমি দিলা, আপুনি মোক 10,000 টকা দিলে, মই 2,000 টকা ফ্ৰীকৈ, মানে 10,000 টকা দিলে মোক, মানে মই 10,000 টকা দিলে মোক, তাৰপিছত মই 2,000 টকা এড কৰি কিনে মানে ফাইনেলত মই 2,000 টকা মানে এনেই মই 2,000 টকা ফ্ৰীতে দি দিলোঁ মানে বোনাছত। আৰু প্ৰথম ষ্টাৰ্টিঙত এইটো হৈছে, ঠিক আছে। ষ্টাৰ্টিঙত মানে 4-5জন 10জন 20জন সেনেকৈ আহি মানে মই প্ৰথমে কণ্টিনিউ দিলোঁ, পইচাটো দি থাকিলোঁ, ঠিক আছে। মই ইনভেষ্টাৰ নহয় যে, মই ধৰি লৈছোঁ এক্সাম্পল দেই, মই নিজে নহয়। আৰু মানে তাৰপিছত আহিলে 5জন 10জন 15জন এনেকৈ সিহঁতি দিলে 10,000 টকা, কোনোবাই 20,000, কোনোবাই 50,000। কাৰণ আমাৰ অসমৰ মানুহক কি লাগে, একে ৰাতিয়ে বনিব লাগে কৰ'ৰপতি, रातों-रात करोड़पति हो गए हम। মানে সিহঁতৰ দিমাগত সেইটোৱেই, কেনেকৈ কৰ'ৰপতি একে ৰাতি সোনকালে পইচা আৰ্ণ কৰিম। নিজে কষ্ট কৰি কিনে এইটো আৰ্ণ কৰা এইটো বেলেগ কথা, ঠিক আছে। একে ৰাতি আৰ্ণ কৰা এইটো বেলেগ কথা। টাৰ্ণিং পইণ্টটো আহি গ'ল এতিয়া, তাৰ ফিল্ডটো ডাউন হৈ গ'ল। প্ৰথমে সৰু যেতিয়া যেনেকৈ ফিল্ড বনাবলৈ সময় লাগে, যথেষ্ট সময় লাগে ফিল্ড বনাবলৈ। এতিয়া এজনৰ পৰা সিজন ৰেফাৰ কৰিব, এজনে ৰেফাৰ মানে বাঢ়ি ফিল্ডটো বাঢ়ি এটা সময়ত সি মানে ডাঙৰ এটা ফিল্ড বনি যাব, মানে ডাঙৰ এটা ছ'চাইটিৰ মাজত সি থাকিব, মানে 1,000-2,000 মানুহৰ লগত। এতিয়া একজন মানুহে যদি 10,000 টকা ইনভেষ্ট কৰে, তো 1,000 মানুহৰ লগত কিমান এটা এমাউণ্ট বনি যাব হে। তেতিয়া ফাৰ্ষ্টত সি প্ৰথমে ঠিকে দি আছিলে পইচা, মাহে তাৰ মানে যদি 1,000 দিব লাগে, যদি 1,500-1,200 এনেকৈ দি আছিলে পইচা, মানে ফাৰ্ষ্ট মেইনটেইন কৰি আছিলে, যিমান দিব লাগিছিলে কিমান 10% এক্সট্ৰা, 20% এক্সট্ৰা যিমান দিব লাগিছিলে সি দি আছে। লাষ্টত গৈ কিনে কি কৰিব, যেতিয়া ফিল্ড ডাউন হৈ গ'ল ন, 1,000-2,000 মানে লাখত মানুহৰ তাৰ তলত থাকিলে ন, তেতিয়া শিকিব পইচাটো তেওঁ যদি সি মোক ইনভেষ্ট কৰিলে মোৰ পইচা, ঠিক আছে, মই ৰিটাৰ্ণ নকৰোঁ, কাৰণ পইচাটো মোৰ গোটেই ডাঙৰ হৈ গ'ল ন এতিয়া, মানে হাতে ইমান ডাঙৰ, মানে নধৰা ইমান এমাউণ্টৰ পইচা আহি যাব। কাৰণ যদি ফিল্ড ইমান ডাঙৰ হৈ গ'ল, যদি 15-20,000 মানুহৰ লগত এটা ফিল্ড ডাউন হৈ গ'ল, সিহঁতৰ পৰা 10,000 5,000 টকা ইনভেষ্ট কৰিছে যদি, সিহঁতৰ পৰা পইচা কিমান ডাঙৰ মোৰ পইচাটো আহিব মোৰ লগত, তেতিয়াহ'লে মই ইমান ডাঙৰ পইচা যদি মই কেলৈ পইচাটো সিহঁতক ৰিটাৰ্ণ কৰিম। সি ফিল্ডটো নাই ন, 5-10জন আছে, ফিল্ড নাই, এই পইচা লুটি কিনে ক'ত যাব, 5-10জনৰ পইচা লুটি কিনে যাব ক'ত। সেইকাৰণে প্ৰথম নিজৰ পকেটৰ পৰা হ'লেও সি ইণ্টাৰেষ্ট ৰেটটো বেছিক নিদিব। 1,000 টকাত সি এনেই নৰ্মেলি 1,000 টকা ৰিটাৰ্ণ কৰিব লাগে, সি 1,500 কৰি দিব বা 1700 কৰি দিব, যা মোৰ পকেটৰ পৰা লৈ লো, একো নাই। সি 1500, 500 টকা 700 টকা পইচা গৈছে, বা তাৰ গৈছে যদি 5-10,000 তাৰ ইমান পকেটৰ পৰা গৈছে যদিও, সি এটা সময়ত তাৰ কোটি টকা ইনকম কৰিব তাৰ পৰা। সি এটা সি নিজে ইনভেষ্ট কৰিছে আপোনাৰ ওপৰত, সি গম পাই সি
যদি এইটো ৰানিং যদি ভালকৈ চলি থাকে প্ৰথমে তেতিয়া সি বিশ্বাসটো প্ৰথমে ভৰসাটো সি নিজে বিশ্বাসটো লগাই ল'ব যে হয় এইটো এটা মানে বিশ্বাস এপ হয়, বিশ্বাসী এটা হৈ গৈছে, ট্ৰেডিং এপ এটা হৈ গৈছে। কাৰণ আমাৰ এই ভাৰতত চবতকৈ বেছি আমাৰ এই ভাৰততে থাৰ্ড পাৰ্টি এপ এতিয়া চলি আছে। যিকোনো ধৰক কোনোবাই ৰেফাৰ কৰিলে ইমান কেলৈ দিয়ে, কোনোবাই ৰেফাৰ কৰিলে দিয়ে 200 টকা 100 টকা 50 টকা বনাছ কেলৈ দিয়ে, সেইটো সিহঁতৰ ফিল্ডটো বঢ়াই আছে। যেতিয়া ফিল্ডটো বঢ়াব ন, তেতিয়া ফিল্ড বাৰতে যেতিয়া এনেকুৱা ডাঙৰ এটা ফিল্ড বনি যাব। যোন ভাল আছে, মই সেইটো কোৱা নাই যে ট্ৰেডিং এটা বেয়া বুলি কোৱা নাই, কাৰণ ট্ৰেডিং এটা কোনো ধৰণৰ বেয়া নহয়। যোনে ট্ৰেড কৰে সিহঁতৰ ইমান এটা কষ্ট থাকে, কিমান এটা ডিপ্ৰেশ্যনত যাব লাগে, সিহঁতে কিমান ষ্ট্ৰাগল কৰিব লাগে। ইমান সোনকালে ট্ৰেডাৰ এটা ইমান সোনকালে নবনেও। যদি 4-5 বছৰ লাগে এটা ট্ৰেডাৰ, এটা ছাকচেছফুল ট্ৰেডাৰ হ'বলৈ। ইমান এটা এমাউণ্ট হোৱাৰ পিছত সিহঁতি যাবগৈ বাহিৰত, যাবগৈ বেলেগ দেশৰ পৰা এটা নাগৰিক লৈ কিনে তাতে বহিব। কাৰণ যদি ভাৰতত থাকে, যদি ভাৰতৰ ওপৰত কেছ কৰিব ন, সিহঁতৰ ওপৰত যদি ইনভেষ্ট কৰিছে সিহঁতৰ ওপৰত কেছ কৰিব ইনভেষ্টৰ ওপৰত, যদি সেইকাৰণে সি ভাৰত এৰি কিনে যাব লাগিব, বেলেগ দেশত গৈ কিনে নাগৰিক লৈ কিনে তাতে বহি যাব। আপোনালোকে কেতিয়াবা মন কৰিছেনে, আপোনাৰ যে আননোন নম্বৰৰ পৰা কিছুমান এই হোৱাটছআপত আহে, হোৱাটছআপত টেক্সট পায় যে ইমান টকা বনাছ, আপোনাৰ ইমান টকা পইচা ক্ৰেডিট হ'ল, আপোনাৰ পইচা ইমান টকা সোমালে, আপোনাৰ লটাৰী টিকেট ফুটিছে, ইমান কোটি টকা লাখ টকা লটাৰী টিকেট ফুটিছে। সেইবিলাক আপোনাৰ নম্বৰ কেনেকৈ পায়, সেইটো মন কৰিছেনে কেতিয়াবা? সেইটো কথাটো আপুনি মন কৰিছে, কিন্তু আপুনি পাহৰি যায়। কিছুমানে সেইটো গম পাইছে, সেইটো যদি আপুনি গম পায় ঠিক আছে, আপুনি এইটো কথা গম পায় যে এইটো ফ্ৰড হয়। 90% মানুহে যে 100 ভিতৰত যে 5জন মানুহে সেইটো কথা গম নাপাব পাৰে না। 5জন মানুহত সিহঁতৰ জালত ফচি যাব। সিহঁতৰ জালত ফচি কিনে তাত ক্লিক কৰিব, তাৰপিছত সিহঁতি কিবাকিবি ডিটেইল একাউণ্টছত কিবাকিবি ডিটেইল খুজিব, সিহঁতৰ যিকেইটা ইম্পৰ্টেণ্ট OTP কিবাকিবি খুজিব। চালু মানুহ যোন আছে সিহঁতি বাচি যাব। লাষ্টত কিন্তু যোন সিহঁতি গম নাপায় যে বুলি কৈ সোনকালে দিব পাৰে ন ইমাৰ্জেঞ্চি সময়ত, সেইটো সেনেকুৱা নাম্বাৰটো ক'ৰ পৰা পায় আপোনাক কেনেকৈ আপোনাক কণ্টেক্ট কৰিলে আপোনাৰ নাম্বাৰটো আপুনি গম পাইছেনে? যেনেকুৱাটো দিৱালী হৈ গ'ল, দুৰ্গা পূজা বা ইলেকশ্যনৰ টাইমত, কিবা এটা ফেষ্টিভেল, কিবা এটা অকেশ্যন টাইমত আপোনাৰ কি বুলি কয় গ্ৰুপত শ্বেয়াৰ কৰি থাকে নহয়, ইমান টকা 3 মাহৰ ৰিচাৰ্জ ফ্ৰী, 3 মাহৰ ৰিচাৰ্জ ফ্ৰী, 6 মাহৰ ৰিচাৰ্জ ফ্ৰী, 1 বছৰৰ ৰিচাৰ্জ ফ্ৰী বুলি এনেকুৱা মেছেজ পাইছেনে? সেইটো মেছেজ হ'ল এটা স্কেম বুলি ক'ব লাগে ইয়াত, মানে ফ্ৰড। স্কেমৰ আৰু এটা নাম স্কেম হৈ গ'ল ফ্ৰডেই স্কেম, দুটাই ক'ব পাৰি ঠিক আছে। আপোনাৰ লুটি কিনে লৈ যাব, মানে তেতিয়া তাত কি ক'ব, আপোনাৰ 1 বছৰৰ কাৰণে ৰিচাৰ্জ ফ্ৰী, এইবোৰৰ ওপৰত মজাকৈ লিখা থাকিব। তাত আপুনি ক্লিক কৰিব, 1 বছৰ ৰিচাৰ্জ নৰ্মেল মানুহ 1 বছৰ ফ্ৰীতে পাই আছোঁ ন। ইলেকশ্যন টাইমত BJP দিব, কংগ্ৰেছ দিব, বেলেগ পাৰ্টিয়ে দিব ঠিক আছে। তাত আপুনি ক্লিক কৰিব, তাত ক্লিক কৰি কিনে চাব ঠিক আছে, গোটেইবিলাক মেইন পেজত একদম ধুনীয়াকৈ আছে। তাত আপোনাৰ নাম্বাৰ লাগে, কোনটো নাম্বাৰত আপুনি ৰিচাৰ্জ কৰিব। মোৰ নাম্বাৰ আছে 999 দিলোঁ, নাম্বাৰ দিলোঁ। তাৰপিছত আপোনাৰ IP এড্ৰেছ চেক কৰিব, কিবাকিবি চেক কৰিব, গোটেই ডিটেইল আহিব। তাৰপিছত ইলিজিবল চাব, ঠিক আছে আপোনাৰ ইলিজিবল হ'ল দেই, 1 বছৰৰ কাৰণে আপোনাৰ এয়াৰটেলৰ ৰিচাৰ্জ আনলিমিটেড কল, ইমান GB ডাটা আপোনাৰ হৈ গ'ল, এলিজিবল হৈ গ'ল আপোনাৰ। তেতিয়া আপোনাক কি কৰিব লাগিব, এটা ব্লু লাইন দিব, নহ'লে ব্লু লাইন এইটো আপোনাৰ ইয়াৰ পৰা ইয়ালৈকে কমপ্লিট কৰিব লাগিব। আপুনি 5জনক শ্বেয়াৰ কৰিব, নহ'লে আপুনি 5জনৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰিলে আপোনাৰ ইয়াত মানে ৰিচাৰ্জটো এক্টিভেট হৈ যাব। ইমান সোনকালে 5জনক শ্বেয়াৰ কৰিলেও 1 বছৰৰ কি বুলি কয় ৰিচাৰ্জ পালেতো হৈ গ'ল। মইতো বহুত মানুহক শ্বেয়াৰ কৰিলোঁ, মোৰতো জীৱনলৈকে মোৰ মানে এনেকৈ চলি থাকিলেহেঁতেন, মোৰ ফ্ৰী আনলিমিটেড চলি থাকিলেহেঁতেন। সেইটো ফ্ৰডেই হয় ঠিক আছে। সেইকেইটাৰ পৰা বাচিব লাগে। সেইকেইটা আপোনাৰ এতিয়া আপোনাৰ একো নাই, এতিয়া আপোনাৰ ঠিকে চলি আছে। এতিয়া আপোনাৰ কিমান টকা আছে, আপোনাৰ সিহঁতে ঠিক আছে, আপোনাৰ এতিয়া আছে বাৰু 100 টকা পইচা আছে আপোনাৰ এতিয়া একাউণ্ট। এই মেইন পইণ্টটো সিহঁতে কি আছে, সিহঁতৰ গোটেই ডিটেইলটো চাব। এটা নাম্বাৰ এটাৰ পৰা কিমান তাৰ লিংক থাকে গম পাইছেনে? এটা ফোনৰ নাম্বাৰ আপোনাৰ আধাৰ কাৰ্ডৰ লিংক থাকে, আপোনাৰ এনেকৈ গোটেইকেইটা আপোনাৰ লগত ডকুমেণ্টৰ লগত আপোনাৰ লিংক থাকে। আৰু আজিকালি আধাৰ কাৰ্ড ইমান মেণ্ডেটৰী হৈ গৈছে, মানে গোটেই আধাৰ কাৰ্ড মেইন হৈ গ'ল। আধাৰ কাৰ্ড হ'লে আপুনি বেংক পইচা ওলাব পাৰে, যিকোনো কাম কৰিব পাৰে আধাৰ কাৰ্ড থাকিলে, মানে যিকোনো ট্ৰানজেকশ্যন কৰিব পাৰে হয় নাই? আৰু সেইটো মানে তেতিয়া কি হ'ল, আপোনাৰ মোৰ পইচা দিলোঁ, এতিয়া বৰ্তমান আছে মোৰ 5 টকা 10 টকা মানে মোৰ একাউণ্টত বাৰু মোৰ লগত আছে এইটো একাউণ্ট। মই যদি স্কেম কৰিলে যদি 5 টকা লৈ যায়, ইমান দুখত ইমান ঠিক আছে। যদি এক সময় যদি আপোনাৰ একাউণ্টত 1 লাখ টকাতকৈ পইচা থাকি যায়, সিহঁতি 1 লাখ থাকিলে সিহঁতৰ চকুত পৰি যায়। 5 টকা চকুত নকৰে পটককৈ, যদি 1 লাখ টকা পটককৈ আপোনাৰ চকুত পৰি যায়, তেতিয়া 1 লাখ টকা আছে একাউণ্টত, তেতিয়া পটককৈ মাৰি দিব 1 লাখ টকা। তেতিয়া কি কৰিব?
সেইকাৰণে এতিয়া কৈছোঁ, এতিয়াৰ পৰা সজাগ হৈ লওক। আৰু আজিকালি আমাৰ এই সমাজত থাৰ্ড পাৰ্টি এপ যিকেইটা বহুত আহিলে বহুত পইচা লৈ কিনে গ'লগৈ বুলি কয়। আপোনাৰ একাউণ্টত আপোনাৰ ATM কাৰ্ড ব্লক কৰি দিছে, আপুনি পটককৈ দিব জলদি 5 মিনিট সময়তে আপোনাৰ কি বুলি কওঁ এক্টিভ কৰিবলৈ যদি আপুনি 5 মিনিট আপোনাৰ তাত OTP পঠাইছোঁ, আপুনি OTP দি দিব। OTP যদি আপুনি ATM যদি কি বুলি কয় OTP দি দিয়ে, তেতিয়া আপোনাৰ একাউণ্টটো চফা কৰি দিব, তাতেই চফা কৰি দিব। তেতিয়া আপুনি চাব যদি আপুনি কোনটো বেংকত, আপুনি ষ্টেট বেংক আছে নে, ষ্টেট বেংকৰ পৰা আপোনাৰ মেছেজ সদায় নহয়, মাহেকত বা বছৰত এবাৰ দিয়ে। আপুনি থাৰ্ড পাৰ্টি এপ কেতিয়াও ইনষ্টল নকৰিব। আৰু আপুনি আপোনাৰ ডেবিট কাৰ্ড নাম্বাৰ আৰু আপোনাৰ পিন কোড, আপোনাৰ CVV নাম্বাৰ, আপোনাৰ একাউণ্ট নাম্বাৰ কাকো শ্বেয়াৰ নকৰিব। আপোনাৰ বেংকৰ পৰা ফোন কৰিলেও আপুনি শ্বেয়াৰ নকৰিব। আপুনি তাত মেছেজত আপোনাৰ স্পষ্টভাৱে লিখা থাকে, আপুনি ভালকৈ পঢ়িছে নাজানো, খালি তাত স্পষ্টভাৱে লিখা থাকে আপুনি নিজৰ একাউণ্টৰ ডিটেইল কাকো শ্বেয়াৰ নকৰিব। আৰু আপুনি যদি সেইটো দিলে, আপুনি কি বুলি কয় OTP দিলে, তো আপোনাৰ একাউণ্টটো তাতে চফা কৰি কিনে সি যাবগৈ, আপুনি তাত একো কৰিব নোৱাৰে। মই ভিডিঅ' পাইছোঁ, একদম পুলিচেই তাৰ লগত কথা পাতি কিনে কাজিয়া কৰি আছে। সি মানে পুলিচৰ লগতে স্কেম কৰি আছে। পুলিচে ভিডিঅ' বনাই আছে, মই ভিডিঅ'ত পাইছিলোঁ। পুলিচে নিজে ভিডিঅ' বনাই আছে, স্কেম কৰিছে, পুলিচৰ পৰা OTP লৈ আছে। তাৰপিছত সি নিজে কৈছে যে তাৰ কি বেয়া কৰিব, সি একোডাল কৰিব নোৱাৰে। সি যদি স্কেমাৰে সি নিজে কৈ আছে যে তাৰ একোডাল কৰিব নোৱাৰে। সি পুলিচে কৈ আছে মই তোক ট্ৰেক কৰি কিনে হ'লেও মই বিচাৰিম বুলি কৈ আছে। লেকিন তাক যোনে ফ্ৰড কৰিছে ন, তাক বিচাৰিব নোৱাৰে কাৰণ সিহঁতৰ চাৰ্ভাৰটো এটা নহয়, সিহঁতৰ গ্ৰুপ থাকে। সিহঁতৰ এটা ছ'চাইটি নহয়, সিহঁতৰ গ্ৰুপ এটা থাকে। সিহঁতৰ নেটৱৰ্কিং বহুত ডাঙৰ নেটৱৰ্কিং থাকে। সি অকলে ইমান ডাঙৰ সাহস কৰিবলৈ নোৱাৰে, কাৰণ সিহঁতৰ নেটৱৰ্কিং হেভি আছে। সি সেইকাৰণে অপেন চেলেঞ্জ দিছে সিহঁতক। এইটো হৈ গ'ল যিকেইটা মই স্কেমৰ কথা, ফ্ৰড এইকেইটা কথা ক'লোঁ, আৰু ট্ৰেডিঙৰ কথা কিছুমান কথা ক'লোঁ। আৰু এতিয়া মই কৈ আছোঁ আপুনি এই সমস্যাৰ পৰা বাচিব কেনেকৈ, ঠিক আছে? বাচিব কেনেকৈ? যদি আপোনাৰ কোনো ধৰণৰ আপোনাৰ যোনটো থাৰ্ড পাৰ্টি কিবা মেছেজ আহিছে, আপোনাৰ ইমান টকা ক্ৰেডিট হ'ল, ইমান টকা ডেবিট হ'ল, যোনটো কোনো ধৰণৰ বেংকৰ লগত আপুনি চাব, আপোনাৰ যদি বেংকৰ পৰা কোনো মেছেজ আহিছে, তো বেংকৰ লগত থাকিব আৰু বেংকৰ নাম্বাৰ থাকিব। অট'মেটিক ষ্টেট বেংক অফ ইণ্ডিয়া, HDFC বেংক, গোটেই অট'মেটিক এলাৰ্ম আহি যাব। তেতিয়া আপুনি আপোনাৰ চাই যাব, আপোনাৰ গোটেই কি বুলি কয় আপোনাৰ একাউণ্টৰ নাম্বাৰলৈকে আহি যাব। যদি একাউণ্টৰ নম্বৰ যদি আপুনি চাব ষ্টাৰ আপোনাৰ লাষ্টৰ একাউণ্ট নম্বৰ দিয়া যায়, তেতিয়া আপোনাৰ একাউণ্টটো আপোনাৰ ইয়াৰে হয়। কাৰণ আজিৰ যুগত আপোনাৰ এটা এণ্ড্ৰইড ফোন, এটা যিমান এডভান্টেজ, যিমান টেকন'লজি আছে, সিমান হেকিঙৰ কাৰণে ইমানেই বেয়া হৈ গৈছে। কাৰণ যদি আপোনাৰ মোবাইলৰ পৰা যদি আপুনি কিবা এটা লিংক অপেন নকৰি, ভিতৰত লিংক দিবও নালাগিলে, আপুনি মেছেজটো চালেই অকল আপোনাৰ যোনটো মোবাইলৰ যোনটো ডাটাকেইটা আছে, গোটেই তাৰলৈকে যাবলৈ, যোনে হেকিঙৰ লগত যোনে তাৰ লগত হেক কৰি ল'ব। আপুনি লিংক ক্লিক কৰিবই নালাগে, আপুনি জাষ্ট চালেও যদি আপুনি তাৰ লগত ডাটা যাবগৈ। লিংকটো ডাঙৰ কথা, লিংকটো ইমান চুব নালাগে, লিংকটো চালেই সেইটো হৈ গ'ল। সেইকাৰণে আগতেই যোনটো এনেকুৱা ফ্ৰড মেছেজ আহি যদি আপুনি চিন কৰিব নালাগে, ডাইৰেক্ট ডিলিট কৰি দিয়ক, কাম নাই।